দুৰ্গা পূজা আছিল বঢ়িয়াকৈ যাই সেৱা এটা ল'লোঁ বঢ়িয়াকৈ লাল ফুটা এটা ল'লোঁ নিৰ্মালি অলপ 2 কাপ মাৰি লোৱা বা গেলা পানী 2 কাপ মাৰি লোৱা লৈ ফেনি খাওঁতে খাওঁতে ইটো এটা বেছি লাভাৰ সিটো এটা লাভাৰ এনেকৈ বয়ফ্ৰেণ্ড গাৰ্ল মিঠাই মতবৰত আমি নিকিনছিলোঁৱে গোটাকেইজনৰ মাজত কোনোবা একজনে মিঠাই কিনলি হ'ল সি ঘৰৰ কাৰণে বাকী কেইটাৰ এনেকৈ ধৰি যায় কি কম এইগিলাখন মনত পৰিলে অলপমান বিয়াত খাব যাতে কাণত ধৰা উঠা বহা কৰি দিছে এনেকুৱা যুগ হৈ গৈছে আগতে এনেকুৱা নামাতা বিয়া নামাতা কাজ কত কিমান খাই শেষ কৰি দিল এনেকুৱা ফূৰ্তিৰ টাইম আছিল সেই টাইমখিনিত কিন্তু আজিৰ যুগটো চেঞ্জ হৈ গ'ল গতিকে আজিকালি টকা যাৰ যিমান হৈছে সিমান মন ত্যাগ হৈ যাই আছে নমস্কাৰ অসমবাসী ৰাইজ ভালনে আপোনালোকৰ ভালে কুশলে আছে আৰু আগন্তুক আহি থকা দুৰ্গা পূজালৈ সকলোকে বহুত বহুত শুভেচ্ছা যাচিলোঁ মানে দুৰ্গা পূজা বুলি ক'লে কিবা মনটোত কিবা এটা বেলেগ খুচিয়ে বেলেগ কিবা এটা আহে তাৰমানে তাৰে বিষয় লৈ আজি অলপমান কম বুলি ভাবিছোঁ আপোনালোকে কি বা ভাবে কিন্তু নাই অতীতক লাগি মনত পৰি গৈছে তাৰমানে সেইকাৰণে ভিডিঅ'টো মই বোলো অলপমান কৈয়ে দি চাওঁ আপোনালোকৰ ওচৰত কি কয় তেনেহ'লে আহক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সৰু কথা লৈ ভিডিঅ' মানে বনালোঁ আৰু ভিডিঅ'টো মানে যেতিয়া আমি মোটামুটি ক্লাছ 3য় 4ৰ্থ মানত পঢ়ি আছিলোঁ তেতিয়া মানে দুৰ্গা পূজা মূৰ্তি মানে 1 মাহ আগৰ পৰা বনাই থাকোঁতে আমি তাৰমানে মূৰ্তি চাব যোৱা আৰম্ভ কৰি দিছিলোঁ সদায় যাওঁ সন্ধিয়া ভাটিবেলা টাইমত একবাৰ একপাক মাৰি চায়ে আহোঁ সেইটো কিবা বেলেগে ফূৰ্তি আৰু খোজকাঢ়ি হ'লেও যাওঁ চাইকেল নাপালেও কাৰোবাৰ খোজকাঢ়ি হ'লেও যাওঁ এনেকৈ 2-3জন লগ লাগি পেলাই মানে ওচৰতে দুৰ্গা পূজা হ'ব কিমান খুচি কিন্তু আমাৰ এইটো চিন্তাধাৰা নাছিল যে কাপোৰ কানি পিষ্টল কিবা এনেকুৱা মানে এইটো কিবা সেই নাছিল পালি পাব নাপালে নাই আৰু তাৰমানে কি খুচি আছিল কি পূজা আহিছিল তাতে ঘূৰিব পাৰিম দেখা পাম বা কিবা কানি খেলবা পাম বা চাব পাম এনেকুৱা খুচি এটা আছিল আজিকালি কিন্তু উল্টা হৈ গ'ল দুৰ্গা পূজাটো মানে কি এনেকুৱা হৈ গ'ল যদি কাপোৰ নেদে চলিয়ে কাপোৰ মানে দুৰ্গা পূজা চাব নাযায় নতুন কাপোৰ নাপেলি আৰু তাৰ বিপৰীতে আৰু আজিকালি কি হৈছে মানে কি যদি এইয়া কি কয় এইটো মেগজিন নে কি এইগিলা 400-300 টকা আৰে আমাৰ দিনততো আমি চালোঁ 10 টকাতো পোৱা নাছিলোঁ এনেকুৱা হৈছিল অৱস্থা কিন্তু গৰীবৰ সময় আছিল সেইখিনি টাইমত 10 টকাতো নেছিল আমাক এনেকুৱা অৱস্থা আছিল কিন্তু আজিৰ দিগৰ যিকেইজন ল'ৰা বা আমাৰে চলি পলিগিলাখানে যিগিলাখান আছে মানে সিহঁতক কি দামী দামী ভাল কাপোৰ লাগে হাতত ঘড়ী লাগব বা আৰু এই নতুন নতুন ডিজাইনৰ কাপোৰ হিপহপ কিবা লং পেণ্ট কাটা লং পেণ্ট ভগৱান কি যি নালগে আৰু দুৰ্গা পূজা যোৱাৰ লগে লগে মানে কি সিহঁতক যাইকি মাৰি প্ৰথম দিনাতে মানে মেগজিন লাগব মানে 400-500 টকাৰ মেগজিন এটা লাগবই আমি মাথা মাৰি আছিলোঁ কি দুৰ্গা পূজাৰ লাষ্টৰ দিনাক লাগি যদি বাইচান্সলি আমাকো মাই দেউতাহঁতক সুধিটো নাপাইছিলোঁৱে কিবাকে যদিও বা দেওঁ বুলি কয় নহয় আমাক কি কৈছিল বোলে একদম লাষ্টৰ দিনাখনে দিম লাষ্টৰ দিনাখনে দাম কমব বুজি পাইছেনে 10 টকাৰ বস্তুটো 5 টকাত হৈ যায় 5 টকাৰ বস্তুটো 4-3 টকাত এনেকুৱা হৈ যায় তাপা আছিল কি টিঙৰ পিষ্টল আছিল তাতে কিবা ৰোল চিষ্টেমত এটা গুলি সোমাই লোৱা আছিল সেই ৰোল চিষ্টেমত ঠ বুলি সেয়াই আৰু আমাৰ ফূৰ্তি সিটোৱে হৈছিল আৰু যেতিয়া সেই সৰু কালকে যেতিয়া যৌৱন কাল হৈছিল মোটামুটি ধৰি লওক আপিৰ পিছে ঘূৰিব পৰা আমাৰ অলপমান সেই লেভেল হৈছিল আৰু মানে কি ডাঙৰ হৈছিলোঁ আৰু আপিৰ পিছে ঘূৰিব পৰা সেই টাইমতো আমি কি কৰিছিলোঁ লম্বা পেপা এতিয়াতো মনত আছে আমি 6-7জন এনেকৈ 10জন এনেকৈ লগ লাগি সন্ধিয়া টাইমখিনিত লম্বা পেপা হাইষ্ট 5 টকা বা 10 টকা লৈছিল সেই পেপা সকলোৱে এটা কিনিছিলোঁ কিনি চব মনোহাৰী দোকানত দৰমুখে মানে কি সেই পেপা গোটা সময় বাজিলি কিমান আৱাজ হ'ব একদম ভাবি চাকো বিৰাট খুচি আছিল সেইটো এটা কিবা আজিকালি নাই আজিকালি বেলেগ নাই আমাৰ নিচিনা যিগিলা চেগৰা চলি যাব আগতে প্ৰথমতে এই লাগতো অলপমান এটা কোৱাটাৰ মাৰি লওঁ হাফ এটা মাৰি লওঁ যাই পেলাই যাম বাছ ৰমক হৈ ঘূৰি যিকেইটা মানে ছিংগেল আৰু সেইকেইটা সেনেকৈ ঘূৰিব আৰু যিকেইটা লাভাৰৰ লগত মানে কি প্ৰেম লীলাত ফাঁচি আছে সেইকেইটা যেন পাই এৰিবই নৰে এৰি যাবাই নৰে দূৰত যাবাই নৰে লাগিল হাহাকাৰ একলাকে এৰি থৈ গেলিও হাহাকাৰ মানে কি লগত লৈ ঘূৰিলেও অলপমান বেজাৰ এনেকুৱা হৈ যায় পৰিৱেশত ফাঁচি আছে ইয়াতে
মানে এনেকুৱা মানে কিছুমান ঐতিহ্য কথাগিলাখন মনত কৰিলে অলপমান মনটোতে মানে কিবি দুখ লাগে আৰু আমি এতিয়া বৰ্তমান বাহিৰত আছোঁ নে আমাৰ খুব মনত কৰে দুৰ্গা পূজাৰ সেই আগৰ মানে কাহিনীগিলাখন কাৰণ কি একেলাই থকা যায় না সকলো বস্তু অলপমান মাইণ্ডটোত আহি থাকে দুৰ্গা পূজাৰ আগন্তক কি কৰিছিলোঁ কি খাইছিলোঁ কি ঘূৰিছিলোঁ কিন্তু আজিৰ যুগৰ একদম পুৰা মানে কি আকাশ পাতালৰ নিচিনা চেঞ্জ হৈ গ'ল গোটেইখিনি দুৰ্গা পূজাৰ চিষ্টেমটো মানে কি ভাবলি তাকে চিন্তা লাগে অলপমান কোন যুগত কোন ছাইডত যাই আছে মানে দুৰ্গা পূজা আগতে দুৰ্গা পূজা আছিল বঢ়িয়াকৈ যাই সেৱা এটা ল'লোঁ বঢ়িয়াকৈ লাল ফুটা এটা ল'লোঁ নিৰ্মালী অলপ ল'লোঁ লৈ ঘূৰিলোঁ এতিয়া আজিৰ দুৰ্গা পূজা প্ৰথমতে কি কৰোঁ লাল পানী 2 কাপ মাৰি লোৱা বা গেলা পানী 2 কাপ মাৰি লোৱা লৈ বাছ ঘূৰি থাক তাৰমানে ভয় ভীত নাই আৰু ঘূৰি থাক সিটো খালি ভয় নাই আৰু ইটো নাখাৱাকৈ মানে ঘূৰিব অলপমান ভয়ো লাগে মনটোতো সন্দেহ হয় এনেকুৱা হয় তাৰমানে বাপাহঁতৰ এই চেনি খাওঁতে খাওঁতে ইটো এটা বেছি লাভাৰ সিটো এটা লাভাৰ এনেকৈ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড চবৰে লালাৰ ইয়াক দেখা পালে তাক হাঁকা লাগব তাক দেখা পালে তাক হাঁকা লাগব সেনেকুৱা চিষ্টেম হৈ গৈছে না সেইকাৰণে চেনি খাওঁতে খাওঁতে এনেই দফা হৈ গৈছে মানে কি আমাৰ দিনত এইগিলাখন নাছিল প্ৰেম ভাল পোৱা আছিল নাছিল নহয় প্ৰেম ভাল পোৱা দিন আছিল কিন্তু আমাক কোনো ভালে পোৱা নাছিল সেই টাইমত আমি ভাল পোৱা মানে প্ৰেম লীলাই কৰিব পৰা নাছিলোঁ আমি খালি এনজয় কৰিছিলোঁ কি লগ বন্ধুৰ লগত ফুৰিব গৈছিলোঁ বা ঘূৰিব গৈছিলোঁ পেপা বজাইছিলোঁ পানী বেলুং আছিল ৰঙা ৰঙা পানী বেলুং তাহলে লাষ্টৰ দিনা পানী বেলুং কাৰ কিমান গাত কিমান আহি পেলাই ফাটে কিমান পৰে ঠিকনা নাই আৰু লাষ্টৰ দিনাখনে 1 টকা 2 টা 3 টা পোৱা আছিল তেতিয়া টাইমত আজিকালিতো 5 টকা দিলেও এটা নাপায় কিজানি পানী বেলুং এনেকুৱা আছিল এটাৰ দাম বৰ বেছি হাইষ্ট তেতিয়া টাইমত 1 টকাই হাইষ্ট দাম আছিল 2 টকা দিলে 3টা দিয়া আছিল এনেকুৱা আছিল লাষ্টৰ টাইমখিনি মানে আজিৰ যুগত মানে চব দামো বেছি বাঢ়িল আৰু এটা ইম্পৰ্টেণ্ট কথা আছিল কি দুৰ্গা পূজাখনত গেলি আমাৰ মানে মিঠাই কিনিবৰ দৰকাৰে নাছিল আমাৰ মিঠাই মতবৰত আমি নিকিনছিলোঁৱে গোটেইকেইজনৰ মাজত কোনোবা একজনে মিঠাই কিনলি হ'ল সি ঘৰৰ কাৰণে বাকী কেইটাৰ এনেই পেট ভৰি যায় কি কম এইগিলাখন মনত পৰিলে অলপমান মনটো বেয়া লাগি আহে কাৰণ কি একজনে যদি আধা কেজি 1 কেজি মিঠাই কিনে নহয় যদি 6-7 জন আছোঁ গোটেইকেইজনে দুখনকৈ জিলেপি লিলে তাৰ আধা কেজি এনেই আহি যায় এনেকুৱাকৈ প্ৰত্যেকখন দোকানতে যাই এনেকুৱা চিষ্টেমত দাম খুজিছিলোঁ বা ইমান হ'বনে সিমান হ'বনে এনেকৈ সুধি মানে বাকী চাৰিটোৰ কেইটাক পোহপাল দিয়াৰ দৰে হৈছিল আৰু একজনে ল'ব বাকী 5জনে মানে কি খাব এখন দোকান আৰু তেতিয়া টাইমত এনেকৈ নকৈছিলোঁ মানুহক নাখাবি এনেকুৱা হাত নেদবি মানে কি সৰু ছোৱালী এনেকুৱা ভাবি পেলাই দিছিল কিন্তু আজিৰ যুগত এটা সৰু ছোৱালী ল'লেও হাহাকাৰ লাগে এখন জিলেপি দেখা নাই এই 2 দিনতে জ্বলা এসাঁজ ভাত নামাতা বিয়াত খাব যাতে কাণত ধৰা উঠা হোৱা কৰি দিছে এনেকুৱা যুগ হৈ গৈছে আগতে এনেকুৱা নামাতা বিয়া নামাতা কাজ কত কিমান খাই শেষ কৰি দিলোঁ মানে কি হিচাপ নাই ক'ত কিমান খাইছোঁ ঠিকনা নাই কাজ বিয়া বা বেলেগ পূজা সভা এইগিলাখন হ'লেতো আমি ভালে পাইছিলোঁ বোলে আজি ঘৰত নাই আৰু আমাৰ বেলেগত হ'ব খানা আজি এতিয়া ঘৰে খাব পাৰোঁ এনেকুৱা ফূৰ্তিৰ টাইম আছিল সেই টাইমখিনি এতিয়া আজি যুগটো চেঞ্জ হৈ গ'ল বহুত কিবা কানি হৈ গ'ল মানে কি টকা যিমানে বাঢ়ি আছে মানুহৰ জীৱনলৈ টকাৰ অভাৱ যিমান নোহোৱা হৈছে সিমান মানে মানুহগিলাকৰ মনগিলাক ঠেক হৈ যায় আছে আগৰ দিনত ইমান টকাও নাছিল মানুহৰ মানে কি মনগিলাখন চাফা আছিল আৰু অন্তৰগিলাক বিৰাট বহল অন্তৰ আছিল গতিকে আজিকালি টকা যাৰ যিমান হৈছে সিমান মন ঠেক হৈ যায় গতিকে আহক ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ আহিছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু যদি আগৰে মোৰ কোনোবা ছাবস্ক্ৰাইবাৰ হয় তেতিয়াহ'লে আৰু লাইক শ্বেয়াৰ কৰি দিব অলপমান ঠিক আছে কমেণ্টত জনাব ভাল লাগছে যদি আপোনাৰ কেনেকুৱা অনুভৱ দুৰ্গা পূজাৰ বিষয় লৈ সেইটোক লৈ জনাব তেতিয়াহ'লে বাই বাই